কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকক দেখাই আছোঁ এখন কাঁহ পিতলৰ দোকান, যিখন পাঠশালা কানাড়া বেংকৰ আভা সতীশ শৰ্মা নাৰ্ছিং হোমৰ অপজিট চাইডে অৱস্থিত। ইয়াত আপোনালোকে উন্নত মানদণ্ডৰ সৰ্থেবাৰীৰ পৰা অনা কাঁহ পিতলৰ সামগ্ৰীৰ লগতে জাপি, তাঁতত বোৱা গামোচা আৰু অন্যান্য বিভিন্ন ধৰণৰ বস্তু বা সামগ্ৰীখিনি পাব। কোনোবা যদি ইচ্ছুক ব্যক্তি আছে আপোনালোকে ইয়াত যোগাযোগ কৰিব পাৰে। ইয়াৰ যোগাযোগ নাম্বাৰো সন্মুখত দিয়া আছে, আপোনালোকে তাত চাইও দাদাজনক ফোন কৰি ক'ব পাৰে, নহ'লে আপোনালোকে মোক এবাৰ কমেণ্ট কৰি জনালেও হ'ব। আপোনালোকক দেখুৱাই আছোঁ ইয়াত যিবোৰ সামগ্ৰী আছে, ইয়াত কোনো ধৰণৰ মিহল দিয়া নহয়, মানে কাঁহ পিতলৰ লগত কোনো ধৰণৰ চেৰ কৰা নহয় আৰু সম্পূৰ্ণ কাঁহ আৰু সম্পূৰ্ণ পিতলৰ সামগ্ৰী ইয়াত আছে। তাৰ উপৰঞ্চি কোনোবাই যদি বিবাহ বা তেনেকুৱা অনুষ্ঠানৰ কাৰণেও সামগ্ৰী ক্ৰয় কৰিব বিচাৰে, এই দোকানখনৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰিব। আৰু এই দোকানখন মানে যদি আপোনালোকে মোৰ যোগেৰে দোকানখনলৈ ক্ৰয় কৰিব যায়, তেতিয়াহ'লে দাদাজনে আপোনালোকক 10 বা 20% এটা ডিছকাউণ্ট দি দিব। তো আপোনালোক যদি কোনোবা ব্যক্তিয়ে বিচাৰে যে আপোনালোকে কাঁহৰ বা পিতলৰ বা গামোচা, জাপি বা তেনেকুৱা টাইপৰ সামগ্ৰী ক্ৰয় কৰিব বিচাৰে, তেতিয়াহ'লে প্লিজ কমেণ্ট কৰক। আৰু দাদাৰ নম্বৰটো তাতে দিয়া আছে, মই স্ক্ৰীণতো নাম্বাৰটো দি দিম, আপোনালোকে তাক যোগাযোগ কৰিও সেইটো ল'ব পাৰিব। তো চাই লওক ইয়াত কি কি আছে। ইয়াত আনকি আপোনালোকে বানবাতি, বানকাঁহী, তাল বা টিলিঙা, লতা, কলহ, মুঠতে সম্পূৰ্ণ সামগ্ৰীসমূহ পাব। কাঁহ পিতলৰ গোটেই সামগ্ৰীখিনি আপুনি ইয়াতে লাভ কৰিব। তাৰোপৰি কোনোবাৰ যদি কাঁহ পিতলৰ বাচন যদি ধৰক বেয়া হৈছে বা ফাটিছে, ইয়াতো ঠিক কৰি আনিব পাৰে, দাদাজনক যোগাযোগ কৰিলে হ'ল। ধন্যবাদ।